হেল্ল' সুমধুৰ সমাজ চেনেলৰ আজিৰ ভিডিঅ'লৈ জনাইছোঁ স্বাগতম। আজি দেওবাৰ আৰু মই আজি কেইবাদিনো ভিডিঅ' কৰা নাই। ভাবিছোঁ আজি এটা সৰুকৈ ভিডিঅ' কৰোঁ আপোনালোকৰ বাবে। এইকেইদিন অকণমান প্ৰব্লেম এটা হৈ আছিলে, যাৰ কাৰণে মই ভিডিঅ' কৰিবলৈ অকণমান দিগদাৰ হৈছিল। মোৰ অকণমান অসুস্থতা আছিলে আৰু বাকী এতিয়া অলপ ভাল পাইছোঁ, গতিকে ভাবিছোঁ আকৌ এবাৰ আৰম্ভ কৰোঁ। আৰু আজিও বৰ বিশেষ মই দীঘল ভিডিঅ' নকৰোঁ। আজি একেবাৰে সৰুকৈ আপোনালোকক অতি কম সময় লগ পাম। আৰু এতিয়া একেবাৰে 2টা বাজি গ'ল। তাৰমানে মই একেবাৰে খাই বৈ আজি আজৰি হৈহে আপোনালোকক লগ কৰিছোঁ। ৰাতিপুৱা বহুতখিনি কামো কৰা হ'ল। ৰ'দটো কালিৰ পৰা দিছে। এইকেইদিন বতৰটো ইমান বেয়া হৈ আছিলে, ৰাতি বৰষুণো পৰিছিল আৰু সেয়েহে তেনেকৈ ঘৰৰ একেবাৰে কিছুমান কাম কৰিবলৈ একদম বৰ অসুবিধা হয়। আৰু এতিয়া যিহেতু ৰ'দটো দিছে, গতিকে কালি আৰু আজি গোটেই কাপোৰবোৰ ৰ'দাবলগীয়া হৈছে আৰু এনেকৈ ঘৰৰ চাফাই চিকুণ কামবোৰ থাকেই। গতিকে সকলোখিনি কাম বন কৰি আজৰি হৈ ল'লোঁ। তাৰপাছতে ভাত পানী বনোৱা হ'ল আৰু ল'ৰাকো গা পা ধুৱাই এনেকৈ বহুতখিনি আমাৰ ঘৰৰ যিখিনি কাম সকলোখিনি কৰি ল'লোঁ। খাই বৈ একেবাৰে আজৰি হৈ আপোনালোকক লগ কৰিম বুলি আহিছোঁ। আচলতে আজিৰ ভিডিঅ'টো মই বিশেষ ভিডিঅ' নকৰোঁ, কিন্তু তথাপি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আজি মইনো দুপৰীয়া সাজত কি খাইছিলোঁ, আচলতে দুপৰীয়া সাজত কি আছিল, এইটো বৰ বিশেষ স্পেচিয়েল নহয়, তথাপিতো সৰুকৈ আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছিলোঁ। গতিকে অকণমান চাবচোন। মই বাৰু এইদৰে পাৰিছোঁনে অকণকৈ কৰি থাকিব ভিডিঅ'বোৰ, আৰু মই বিশেষ এডিটিং কৰিব বৰকৈ পৰা নাই। এইকেইদিন অকণমান চেষ্টাও তাতে কৰি আছিলোঁ। আৰু আজি মই তেওঁলোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ মোৰ নিজৰ লগতে জড়িত দুটামান সৰু সৰু কথা। আচলতে এইকেইদিন মোৰ অকণমান সমস্যা হৈ আছিল টনচিলৰ, যাৰ কাৰণে মোৰ ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হৈছিল। এতিয়াও মাত্ৰ অকণমান বহি আছে মোৰ, তাৰমানে একেবাৰে ভালকৈ ক'বলৈ অকণমান বা খোৱা বোৱাটো অকণমান অসুবিধা হৈ আছিল। সেয়েহে মই ভিডিঅ' কৰিবলৈ অকণমান অসুবিধা হৈ আছিল বাবে নাই কৰা। এতিয়া অকণমান ভাল পাইছোঁ, অকণমান অলপ ভালকৈ ভাল পাইছোঁ। আৰু মইনো কি কৰিছিলোঁ যাৰ কাৰণে মই ভাল পাইছোঁ এতিয়া। আৰু মই কোনো ডক্টৰৰ ওচৰলৈ যোৱা নাই। ঘৰতে মই 3টা উপায় লৈছিলোঁ, যাৰ কাৰণে মই আজি মোৰ ভাল হৈছে এতিয়া আৰু বহুতখিনি মই সুস্থ হৈছোঁ। আৰু এই 3টা মই কাম কৰিছিলোঁ আৰু যাৰ কাৰণে মোৰ আজি সুস্থ অনুভৱ হৈছে, সেই 3টা আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে মই গাগল কৰিছিলোঁ কুহুমীয়া গৰম পানীত দি। আপোনালোকক মই স্ক্ৰীণত দি থ'ম এটা এইটো গাগল কৰিব পৰা এটা দৰৱ হয়, মেডিচিন হয়, যিটো মই ব্যৱহাৰ কৰিছিলোঁ ৰাতিপুৱা একেবাৰে খালীকৈ, চাহ খোৱাৰ আগতীয়াকৈ কুহুমীয়া পানীৰ লগত মিলাই লৈ মই গাগল কৰিছিলোঁ। 2 নম্বৰতে মই কৰিছিলোঁ এগিলাচ গৰম পানীত আধা চামুচমানৰ হালধি, অকণমান আদা থেতেলিয়াই লৈছিলোঁ আৰু সেই পানীৰে মই গাগল কৰিছিলোঁ। এই দুটা হৈছে মোৰ গাগল কৰা পদ্ধতি। তাৰ পাছত 3 নম্বৰ পদ্ধতিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লৈছোঁ, আৰু এইটো হয়তো বহুতেই ভাল। এইটো হৈছে 4টা লঙৰ লগত এটা ইলাচি খুন্দি লৈছিলোঁ আৰু সেইখিনি মই কুহুমীয়া পানীতে মই মিলাই লৈ ঢাকি ৰাখিছিলোঁ। প্ৰায় পানীখিনি ঠাণ্ডা হ'বৰ বাবে প্ৰায় 20 মিনিটমান সময় এইখিনি মই মিলাই থৈ দিলোঁ। তাৰপাছত চেকি ল'লোঁ। চেকি লৈ যিখিনি পানী একেবাৰে চেকনিৰে চেকাৰ পাছত যিখিনি পানী ওলাইছিলে, সেই পানীখিনি মই খাইছিলোঁ। আৰু এইটোৱে মোক বহুত উপকাৰ কৰিলে। এটা সঁচাকৈ বহুত ভাল মেডিচিন হয়। মই ভাবিছোঁ আপোনালোক সকলেও জনাটো উচিত, সেয়েহে মই জনাই থ'লোঁ। আৰু যিসকলে এনেকৈ কৰে সেইখিনিৰ কাৰণেতো ভাল। আৰু আচলতে ঠাণ্ডা দিনত বেছি ঠাণ্ডা লাগিলে এনেকুৱাটো হ'বই। আচলতে মোৰো অকণমান তেনেকুৱাই সমস্যা হ'ল আৰু, কিন্তু যে কি নহওক এতিয়া অকণমান ভাল পাইছোঁ এইকেইটা কৰাৰ পাছত। গতিকে কাৰোবাৰ যদি এনেকুৱা সমস্যাও হয়, আপোনালোকে তেওঁলোকৰ লগত শ্বেয়াৰ কৰি দিবচোন, আৰু তেওঁলোকেও জানক, সুস্থ হওক নহয় জানো। কাৰণ আমিতো সকলোৰে ভালেই হওক সেয়াই বিচাৰোঁ। তাতে এতিয়া যিহেতু আৰম্ভণি কৰিছোঁ ইউটিউব, গতিকে নিজৰ লগতে হওক বা নিজৰ কাষে পাশে হৈ থকা বিভিন্নতাখিনি আপোনালোকৰ লগততো
শ্বেয়াৰ কৰি ভালেই লাগে। গতিকে এইখিনি কথানো মই কিয় ৰাখি থওঁ নহয় জানো, সেইকাৰণে আপোনালোককো জনাই থ'লোঁ। আৰু মই ভিডিঅ'টো বৰ বিশেষ নকৰোঁ যদিও অকণমান আপোনালোকৰ লগত সৰু সৰু মুহূৰ্ত ৰাখিছোঁ, বৰ বিশেষ মুহূৰ্ত নহয়। আজি মই যিহেতু দেৰিকৈ আৰম্ভ কৰিছোঁ, গতিকে আজিনো মই দুপৰীয়া কি বনাইছিলোঁ তাকে আপোনালোকক দেখাইছোঁ। আৰু বহুতখিনি কাম কৰিলোঁ যদিও আৰু অলপমান আছে, আপোনালোকক অকণমান দেখাম চাব। এয়া দেখিবলৈ পাইছে, মই ৰ'দৰ পৰা কোনোমতে আনি লৈছিলোঁ দেই। এয়া ৰ'দা হৈছে আজি এইখিনি, আৰু সেইখিনি মই জাপিবলৈ থোৱা আছে, সেইখিনি মই ধুই পেলাই ৰ'দৰ পৰা আনি লৈছোঁ। আৰু এতিয়া বিচনাখন অলপ পাৰিলোঁ, আৰু এতিয়া এই গাৰুখিনি মোৰ ঠিক কৰিব আছে। গতিকে সৰু সৰু কামবোৰ কৰি আছোঁ, আৰু এইদৰে দিনবোৰ গৈ আছে। গতিকে মোৰ ভিডিঅ'টো লাইক কৰিবলৈ কেতিয়াও নাপাহৰিব, লগতে কমেণ্ট কিন্তু কৰিব। কমেণ্ট কৰিলেহে মই গম পাম ন যে আপোনালোকে ভাল পাইছেনে, বা এনেকুৱা ভিডিঅ' আপোনালোকে বিচাৰিছেনে, আৰু বা বেলেগ ভিডিঅ' বিচাৰিছে নেকি, সেইধৰণে। আৰু শ্বেয়াৰ কৰি দিবচোন, কিছুমান হয়তো প্ৰয়োজনীয় থাকিবও পাৰে নহয় জানো। সেইকাৰণে বিশেষকৈ এইটো ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ নিশ্চয় কৰিব, কাৰণ মই আজি নিজৰ লগতে হোৱা কথাটো আপোনালোকৰ লগত জনাইছোঁ, আপোনালোকক কৈছোঁ। আৰু কাৰোবাৰ যদি এনেকুৱা সমস্যা আছে নিশ্চয় ব্যৱহাৰ কৰিব পাৰিব আপোনালোকে এইটো পদ্ধতি। গতিকে শ্বেয়াৰ কিন্তু নকৰাকৈ নাথাকিব। চাই আছে কিন্তু ছাবস্ক্ৰাইব কিন্তু কৰা নাই। মই ভাবোঁ আপোনালোকেও ছাবস্ক্ৰাইবটো কৰি লওক আৰু ন। গতিকে মোৰ ভিডিঅ'খিনিতো আপোনালোকে সৰু সৰুকৈ পাব। মই একেবাৰে নতুন এই ক্ষেত্ৰত, গতিকে অকণমান আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়ক নহয় জানো। গতিকে ছাবস্ক্ৰাইবটো কৰি দিবচোন, লগতে অল কৰি দিব। আপোনালোকক ইমানতে আজি মই ভিডিঅ'টো সামৰিছোঁ আৰু বিশেষ নকৰোঁ। গতিকে আকৌ বেলেগ এটা ভিডিঅ'ত পুনৰ লগ পাম আপোনালোকক, আন এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টোৰ পৰা মই ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ।